এই পঢ়া নাই ক'ত পঢ়িলোঁ ঘূৰিছোঁ দুগুটি নোৱাকালৈকে দিলীপ মোক কিন্তু তই দেখাব লাগিব মই পঢ়া নাই মই নিজে লিখিব নোৱাৰিম তোক ক'ৰ পৰাই দেখাম মই ফেল কৰা কিবা পৰা মই লাগি জানো মই কিবাকে বুদ্ধি খাটাম অলপ মই তাতে লিখিম তহঁতে জিংকি থকা থাকবি মই হেলা নাজনো মই দিলীপৰ লগত বহিম দিলীপে তাত মই চাই চাই লিখি থাকিম যি লেখে দিলীপে পাইনা কাৰ লগত বহিবি যৌ এতিয়া তহঁতে লাগি থাকবি এবাকে পৰীক্ষা আৰম্ভ হ'ব টাইম হৈছে যো কে দিবাই মই বহিম সি বহে গুড মৰ্ণিং বন্ধু ফ্ৰেণ্ডসকল গোটাকেইটা ভালে আছ না নাই ই ইমান মৰমত খুচি আছে আগদিনতো নকয় কিবা নহয় কিবা গণ্ডগোল আছে নহ'লে ইনকে কোৱা চলি নহয় এই কালুৰ পানী আদুৱে দিব মই তাতে বহিম দৰবেশৰ লগত দিলীপ মই তোৰ লগত বহিলো মই কাৰো লগত নভাৱে মই তাতে বহিম দৰবেশৰ লগত টিউশ্যন আনিছো কিয় মোৰ তাত চাই চাই লিখি তই দৰবেশে ভাত তাত খাইছে না নাই খাইছো কিয় মোৰ তাত 50 টকা পইচা আছে দে যাবাৰ টাইমত দুয়ো খাই যাম তই মোক দেখাবি সঁচা আছে তাত 50 টকা পইচা তোৰ কিয় নহ'ব আছে মোক 20 টকা দিবি তাৰে হ'ব না কিয় 20 টকা 30 টকা দিম তোক মই তই দেখাবি না নেদেখা সেইটো কওঁ দেখাম দে মেলি গুড মৰ্ণিং ছাৰ ছাৰ আহিছা নেকি তোমালোকে বহা মৰ্ণিং পিছে তোমালোকৰ আজি কিহৰ পৰীক্ষা আছে মনত আছেনে নাই আছে ছাৰ কিহৰ পৰীক্ষা দিলীপে কচোন কিহৰ পৰীক্ষা আছিলে গণিতৰ ছাৰ জানিছাতো কালু কচোন একে কিমান একে ছাৰ কি একে ঘৰুৱাই কিনকে এক দুটা লিখি দিলে ছাৰ আমি এঘৰ বুলি কওঁ আপুনি কি বুলি কয় এই বেটা তোক মই সেইটোৱে ঘৰৰ কথা সোধা নাই একে কিমান সেইটো সুধিছো একে ঘৰে হ'ব ছাৰ বেলেগ নাজানো মই তে পাইনে কচোন একে কিমান গৰু কমি গেছি একে বাইছ চালা পঢ়াপাতি ঠাণ্ডা একেবাৰে কমি গেছি ন তোৰ দে দিলীপে কচোন একে কিমান মই আৰু কি বুলি কওঁ দৰবেশ কিমানে একে 2 চালা হেন্দে 11 22 সিনকে কৈছে হেন্দে তোমাৰ আৰু তই 2 ক'বাইছা 2 ক'লে সিনকে মানিব মোক আৰু তই কিয় মাৰিলি হেন্দে 11 আৰু 22 কোৱা মানিলো নাই 2 ক'লে আৰু মানি ল'ব নেকি ছাৰে তোৰ মাথাতো একো নাজানে তাৰ পইচা একে 2 কাৰণে মই 2 বুলি কৈছো দে দিলীপ কি হ'ল কওঁ তই একে কিমান ছাৰ কৈছোঁ মনত পৰা নাই একে মই 50 বুলি কৈ দিওঁ একে 50 ছাৰ ঘৰত ভাত খানা কিবা বেলেগ খাই ৰতে এটাৰো দুগু শুদ্ধ নহ'ল সি কৈছে 11 এটা কৈছে 22 তোৰ বাপ্পাও একে 50 তহঁতে হোটেলত বাচান ধকে ৰাখিব নোৱাৰো তো গম পা না তহঁতে যেনেকুৱা ব্ৰেইনৰ চলি দৰবেশ তই কচোন একে কিমান একে 2 ছাৰ কিনকে 2 হয় মোৰ হাতত 1 টকা এটা আছে আৰু আপোনাৰ হাতত 1 টকা এটা আছে দুয়োটা এজন লগ লগাই দিওঁ 2 হ'ব ছাৰ বাছ তই পাইছা তই জানবি দে এতিয়া প্ৰশ্নগিলা লেখ তহঁতে তাড়াতাড়ি মই অলপ আহিছোঁ ছাৰ দে দিলীপ তোক মই সঁচাকৈ কৈছিলোঁ তই কিয় মাৰছা মোক আৰু পইচাও নেদা মোক মই ভাবছোঁ এনে 11 কৈছি 22 কৈছি মানা নাই বেছি হ'ব কিজানি সেইকাৰণে মাৰছোঁ তোক মই দে আকৌ নহয় দে বয়া নাপাই দিম দে পইচা দেখো মোক চাওঁ পাইনা দে লেখ কিবা চাই আছা তো মেল খাই কিয়া তো নাজনা কি কয় তোৰ হাইলেও ৰাগ উঠে কান্দুৱে দেতে তই নিজে লেখা নাই মই কি লিখিম মই কিবা জানো নেকি মই নাজানো তোৰ তাত চাই চাই লিখিব লাগিব কিবা লিখিলি এইকেইটা গোটা লেখা হৈছে নে তোৰ হৈছে দে চলি ইয়াত লেখা আছে না তোৰ হৈছে ছাৰ দে বহি জমা দি কেনে এটা এটাকে যা এতিয়া দিলীপ মোক পইচাটো দি মই যাওঁ দে কি পইচা লাগে তোক কি পইচা লাগে পইচা নাই মোৰ তাত যা ঘৰত এটা মাৰিম পইচা লাগে এনাই কৈছোঁ তোক পইচা দিম বুলি নহ'লে দেখিয়ালি হয় নেকি
সি নিজে দোকানত 1 টাকা এটা খাব নাপায় তোক ক'ৰ পৰা পইচা দিব আহি কেমত দিম বুলি কৈছি দিলীপ দাদাই মোক দিব এই সাইড লাগে এটা মাৰি পিতে কাণত তলত যা ঘৰত যা পইচা দিম তাক নিজে খাব পৰা কিমান দিন হ'ল দে হ'ব দে এবাৰ পৰা নেখাওৱে আৰু যা যা মাৰি খাবি নলি আৰু অ দিলীপে তো লেখা না লেখা নাই এটাও মিছ জানাই গোটাই লেখছি এবাৰ বাপেকে এবাৰ মই ফাৰ্ষ্ট ডিভিজনে পাম কি জানি কি বৰবইনা কৰবি তাকে মোৰ তাত চাইছে লেখা বুলি মই একো নাজানো সিৰ মোক কয় লেখ তোৰ তাত চামতে মই যে যৌ এতিয়া যৌ ঘৰত যাওঁ যৌ এবাৰ ফাৰ্ষ্ট ময়ে পাম কি জানি গাঁৱৰ নাম ৰাখি দিবা পাৰিম কেলা